স্কুল পাছ কৰি আৰু কলেজত পঢ়িব লাগে যে তেতিয়াতে মানে আৰু কলৈ যাম কলৈ নাযাম চবৰেতো ডিছকাশ্যন হয়। আমাৰ ঘৰতো তেনেকৈ ডিছকাছ হ'ল। মইতো এক কথাই আৰু মই মানে গুৱাহাটীলৈ যাম, গুৱাহাটীত পঢ়িমগৈ এবাৰ পঢ়িলোঁ ইয়াত। তাৰপিছত গুৱাহাটীত গ'লোঁ, গৈ ল'লোঁ এখন কলেজত এডমিশ্যন লৈ মানে তাতে লগৰ এটা পাই গ'লোঁ, অপুক মানে ক'লোঁ বোলো দুইটাই গুৱাহাটী আহিলোঁ যেতিয়া একে জেগাতে থাকিম, এটা ৰুমতে থাকিম। তাৰপিছত এনেকৈ কওঁতে মানে সি ক'লে বোলে ঠিক আছে তেতিয়া পি জি এটা বিচাৰিব লাগিব আৰু ভাড়া ঘৰ এটা বিচাৰিম বুলি ক'লোঁ। তাৰপিছত ভাড়া ঘৰ বিচাৰি আমি ওলাই গ'লোঁ, ওলাই গৈ মানে পালোঁ এটা ৰুমটো মানে তমাম আন্ধাৰ একেবাৰে দুৱাৰ এখন আৰ্কিটেক্টে বনালে চালকে পূৰা মাথা ফিটিং হৈ গৈছিল। আমাৰ ইয়াৰ ঠাণ্ডাটো কি মানে এইটো একদম মানে জেগাত হেৰি পৰিছে আৰু ৰুমটো। মই বোলো কি জেগাত ৰুমটো পৰিছে, কৈছে নহয় বোলে এইটো একদম জেগাত হৈছে, এই হ'বচোন তই চিন্তা নকৰিবি মই মিলাম নহয়। তাৰপিছত ৰুমটো লৈ ল'লোঁ আৰু ৰুমটো লৈ আহি কিনে মানে সোমালোগৈ তাত। সোমাই মেলি মানে দুদিনমান থাকিলোঁ আৰু দুদিনমান থাকি সি লাহেকৈ মোক ক'লে নহয় বোলে মদ খাবি নেকি। মদটো এটাই চিন্তা, মদটো মানে খাবতো লাগিবই, কাৰণ ঘৰত থাকোঁতে দেউতাক দেখোঁ আবেলি সময়ত পূৰা মানে খুব হাঁহি মাতি থাকে, ইমান ফূৰ্তিত থাকে। মোৰ মানে মূৰত এটাই চিন্তা যে গধূলি সময়ত দেউতাই কি পদাৰ্থ খায়, ইমান সুখত থাকে। তাৰপিছত আনিলোঁ আৰু বটল দুইটাই মিলি গৈ, তাৰপিছত আমি লাহেকৈ খোৱা আৰম্ভ কৰিলোঁ। খাই পোৱা বটলটো সেই বিচনাৰ তলতে ভৰাই থৈ দিলোঁ। এনেকৈ আমাৰ দিন গৈ আছে, বটলত থাক লাগি গৈ আছে। কিন্তু দুইটাই মনত এটাই কথা, বটল পেলোৱা কোনো চিন্তা নাছিলে মানে, আমি বটলটো ধুনীয়াকৈ সাজি থৈ গৈছোঁ আৰু। তাৰপিছত এদিন মানে সি লাহেকৈ ক'লে ইয়াত মিঠা বুলি কৈ চিগাৰেট খাব শিকালে ন মোক। তাৰপিছত চিগাৰেটটো খাই চালোঁ, সি সুধে মোক মিঠা নে, মই বোলো মিঠা। তাৰপিছত মিঠা বুলি কয় আৰু দুইটাই খাওঁ। সি আৰু এটা ষ্টাইল লগাই নহয়, লাহেকৈ বহিলে ওপৰলৈ ফুকৈ মাৰে, ওপৰত একদম পূৰা ডাৱৰ বনায়। তাৰপিছত ডাৱৰ বনাই মোক কয় বনা ডাৱৰ, ময়ো বনাই দিওঁ মোক। তাৰপিছত আকৌ সি এবাৰ লাহেকৈ মাৰিব, ইয়াত কিবা এটা দেখা পাইছেনে বোলে ধোঁৱা মানে। বোলো এনেকৈ চাই কওঁ দেখিছোঁ। সি সুধে কি দেখিছ, মই এটা চাই কিনে কওঁ কিবা এটা দেখিছোঁ। সি কয় এটা হাতী দেখিছ নাই, বোলে হাতী এটা আছে। তাৰপিছত মোক কয় তই এটা হাতী বনা, ময়ো মাৰি কিনে ফুকৈ মাৰোঁ, ওপৰত এটা হাতী হৈ যায়। যিবিলাকে নাই খোৱা ফ্লেগ চিগাৰেট বুলি এটা আছে, আপোনালোকে খাই চাব, এইটো ধোঁৱা খুব বেছি ওলায়। একদম ফ্লেগ চিগাৰেটৰ ওপৰলৈ মাৰি হাতী দুটা বনায়। তাৰপিছত আকৌ হাতী দুটাক কাজিয়া লগাই, এনেকৈ আমাৰ কাজিয়া লগা টনা টানি এইবিলাক চলি থাকে। এনেকৈহে আমাৰ দিন গৈ আছে আৰু। তাৰপিছত এদিন কি হ'ল, দিনতে খোৱা ধান্দা কৰিলে মই বোলো ধেৰ দিনত খাই নেকি। সি কৈছে বোলে লাইটটো অফ কৰি দিলেচোন আমাৰ বোলে ৰুমটো ৰাতিয়ে হৈ যায়। এতিয়াহে বুজি পালোঁ এই ৰুমটো যে ইমান ধুনীয়া হৈছে বুলি কৈছিলি তই চাবলৈ গ'লো। তাৰপিছত দে হ'ব বুলি দুইটাই কিবা চাকনা টাকনা আনোগৈ বুলি বাহিৰলৈ গ'লোঁ। গৈ আৰু ঘূৰি আহি তাৰমানে ৰুমটোৰ পিছফালে আমাৰ বাথৰুমটো আছে, এই বাথৰুমৰ মানে তাতে সি দৌৰ মাৰি দিলে সেইখিনি। মই এইটো বুজি নাপালোঁ কি কথা। তাৰপিছত সি বাথৰুমত সোমাই গ'ল। সোমাই গৈ মই মানে কৈছোঁ তাক হেৰি নহয় চাবিটো দে আকৌ। নাই সি ভিতৰত সোমাই গৈছে, নাই নহ'ব বোলে দুইটা একেলগে সোমাই সি আৰু টেপটো খুলি ঝৰ পানী চপক কি কৰিছে আৰু সিহে জানে। তাৰপিছত লাহেকৈ সি নিদিয়ে, মই এতিয়া উপায় নাই, ৰুম যাব লাগে। ৰুম যাব নাপায় আৰু মই কি কৰোঁ, টাইম পাছ কৰি একদম চক্কৰ লগাই নি ঘূৰি আছোঁ আৰু। ঠিক তেনেকুৱাতে মানে ৰুমৰ মুখত
দেখা পালোঁ নহয় মানুহ এটা বেগ এটা লৈ ৰখি আছে মই অলপ চিন্তা কৰিলোঁ এইটো চেলমেন কিবা চেলমেন বিক্ৰী কৰিব আহিছে মই ভাবি গ'লো নহয় পিছত মোৰ টাইম পাছ ওলাই গ'ল তাৰপিছত লাহেকৈ মই মানে সেই চেলমেনৰ ওচৰলৈ গ'লোঁ চেলমেনৰ ওচৰত গৈ কিনে আৰু লাহেকৈ কৈছোঁ হেৰি কি আনিছে সি মোলৈ এইটো চাইছে মই বোলো কি আনিছে কওক এনেকৈ চাই কৈছে তুমি কোন তাৰপিছত মই বোলো কাষ্টমাৰ মানুহটোতো আৰু খং উঠি গৈছে মোক ক'লে চাই আৰু কৈছে তুমি কি কৰা বোলে নাই নাই আপুনি চেল কৰিব আহিছে যে বস্তু মই কিনিব আহিছোঁ আপোনাৰ তেতিয়া কৈছে হেৰি বোলে মই অপুৰ বাপেক এই ছাত্ৰ আৰু মোৰ অৱস্থা বেয়া তাৰপিছত মোক কৈছে হেৰি নহয় অপু ক'ত বোলে মই কৈছোঁ সেই বাথৰুমত আছে পিছফালে দেখাইছোঁ বাথৰুমত আছে তাৰপিছত কি কৈছে মাত তাক তাৰপিছত আৰু এতিয়াতো অপু নোলায় সি চাবিটো নিদিয়ে মোক লাহেকৈ গৈ কিনে হ'লেও ক'লোঁ আৰু বাট মাৰি টক 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 মাৰিছোঁ কি হ'ল মই বোলো তোৰ দেউতা আহিছে হেই মোৰ দেউতা নাহে তাৰপিছতো ইয়াৰ খেলটো অলপ বেয়া হৈ গৈ আছে বাপেকে আকৌ খঙত খঙাই খাইছে মোক মাত আকৌ এনেকৈ চিগনেলটো দিছে আৰু হয় অপু অপু তোৰ দেউতা আহিছে যদি কৈছে মোৰ দেউতা নাহে তাৰপিছত ঐ অপু তোৰ দেউতা সঁচাকৈ আহিছে সি কৈছে মোৰ দেউতা কেলৈ আহিব ঠিক তেনেকুৱাতে বাপেক আহি ওচৰ পালেহি মোক কৈছে ইংগিত দিছে মই গৈ আৰু ওচৰত ঐ অপু বাহিৰত আগত মানুহ আছে তোৰ দেউতা নেকি ছেকেণ্ডৰ কাৰণে আহি তই চাই যাহি সেইবাৰ সি দিলে মই গালি সি যিটো গালি দিলে মই এতিয়া আপোনালোকৰ আগত ক'ব নোৱাৰোঁ গালি দিলে গালি একদম পাহাৰ বনাই দিলে মানে পাহাৰ বনাই 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 আকৌ গালিটো নামি 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 লাষ্টত যিটো কথা কৈছে মানে কৈছে আমাৰ দেউতা কিমান হাৰামি জানানে আজি মাহটো ঠিকছে খাব মই মানে লাহেকৈ কৈছোঁ কিমান হাৰামি কিন্তু বাপেকে মানে সেই মোৰ ওচৰত চৰ দিব পৰা দূৰটোতে আহিব সেইটো একো দিয়া নাই তাৰপিছত সি সেইবাৰ কি কি বকিলে আৰু মাজতে খালি এটা কথা কৈছে দেউতা বোলে আহিব আহিলে আনিব কি বোলে কাটা নিমকি এপেকেট আৰু বোলে নাৰিকলৰ তাক কি খং উঠিলে তাৰ চাবি দিব এই ল বুলি এনজয় কৰ বুলি দি দিলে চাবিটো যেতিয়া এনজয় কৰিবলৈ দিলে মই মানে চাবিটো পাই দেউতাকক দি পলাব বিচাৰিছোঁ পটককৈ মোৰ মনত এটা বুদ্ধি খেলালোঁ মনে বিচৰা লাভ দেখোঁতা মই ভাবিছোঁ এতিয়া সি ৰুমৰ পৰা ওলাই আহিব অলপ পিছত আহি সি বাপেকক দেখিব বাপেকক দেখাৰ লগে লগে আমি তিনিটাই মেলি ৰুমটো চাম ৰুমটো চোৱাৰ পিছত মই সেই বস্তুটো মিছ নকৰোঁ বুলি নকলালোঁ দেই তাৰপিছত লাহেকৈ চাবিটো বাপেকক আগবঢ়াই দিছোঁ বাপেকে কৈছে তই খুলিবি তাৰপিছত আৰু খুলি মানে চাবিটো ভৰাইছোঁহে তলাও গাদ্দাৰি গৈছে একে চাতে খুলি গৈছে অৰ্ডিনেট 4-5 বাৰ ঘূৰাব লাগে লাককৈ খুলি গ'ল খুলি যোৱাৰ লগে লগে আৰু দুৱাৰখন এনেকৈ টানিছোঁ ডাঙৰখিনি ওলাই গৈছে আকৌ অলপ পিছে পিছে হাতীকেইটা একদম পূৰা চেকিছে তাৰপিছত লাহেকৈ ভিতৰলৈ মই দেখাই দিলোঁ মোকো লগ মাতিছে আৰু গ'লোঁ গৈ এখন চকী আছিলে চকীখনত মানে মোজা চোজা এইবিলাক আণ্ডাৰৱেৰ চাণ্ডাৰৱেৰ চব একেলগে থৈ দিয়া আছিলোঁ মই একেচাতে এনেকৈ সামৰি পেলাইছোঁ তাৰপিছত বহাৰ পিছতে খেলটো ওলাইছে নহয় কৈছে লাইটটো জ্বলা ইমান আন্ধাৰ ৰুমটো মোৰ কাৰেণ্ট নাই কোৱাৰ লগে এনেকৈ চালে তাৰ এটা চাৰ্জাৰত এটা ৰঙা লাইট এটা জ্বলি থাকে ৰঙা লাইটটো কেলৈ জ্বলি আছে মই বোলো এইটো ইনভাৰ্টাৰ সৰু ইনভাৰ্টাৰ চাৰ্জাৰটো কাম বুঢ়া
সহ্য নহ'লে বাৰু ঠিক চুইচটো দি দিলে যেতিয়া লাইটটো জ্বলিলে তেতিয়া মানে জীৱনত মানে মই ভাবিছোঁ আজি লাইফ হাৰ্ট এটেক দেখা পাম বুঢ়া অট'মেটিক এইফালে হাতখন দি এনেকৈ চাইছে লগে লগে মুখত ওলাইছে তাৰ তহঁতি পঢ়িব আহিছ নে ইয়াত কাবাৰী কাম কৰিব আহিছে বোলে বতৰ তাৰপিছত দেখি কিনে লাহেকৈ কৈছে খাওঁৱে নে তাৰপিছত লাহেকৈ আৰু বাপেক আৰু দেই পুতেকৰ মানে যিবিলাক মানে সাংস্কৃতিক দিশৰ গুণ আছে কলা সংস্কৃতিক দিশৰ মানে সহ্য নহ'ল ইমান ধুনীয়া জাহাজ এখন বনাই থৈছিলোঁ চিগাৰেটৰ পেকেট দি একে চাতে উৰাই দিলে জাহাজ বনাইছে খাওঁ তাৰপিছত পেকেট এটা এনেকৈ উঠাই কিনে জোকাইছিলে খৰ কৰিছে লাহেকৈ খুলি চাই লৈছে বিড়ি তহঁতি চিগাৰেট নেখাওঁ তাৰমানে বিড়ি খাওঁ মই নহয় সেইকেইটা ইমাৰ্জেঞ্চি ৰাতি 2-12 বজাত যেতিয়া দৰকাৰ হয় বিড়িকেইটা তাৰ মাথাটো আৰু ভ্ৰমণ কৰিছে আজি অপুক দিব আৰু মনতে ভাবিছোঁ ঠিক সেইখিনি কৰি থাকোঁতে এইফালৰ পৰা অপু বেয়া আহিছে আৰু আঙুলি এনেকুৱা বাপেকক দেখিলে একদম সি গৈ আকৌ বাথৰুমত লগ কৰি সোমাই থাকিলে বাপেকে মোৰ ফালে চাই কেনে কৈছে মাতি আন তাক মোৰতো মূৰা গৰম হৈ গৈছে মাৰিব মন আছিলে ওচৰ পাওঁতে ধৰি কিনে দুচৰ নিদিলি গ'লে আকৌ মাতিবলৈ মুখে বনাইছে তাৰপিছত মোৰ অৱস্থা বেয়া গৈ কিনে কৈছে এই হ'ব চব ঠিক হৈ গ'ল তই গৈ অলপ বুজাই দিবি মই কথাকে চব বুজাই দিলোঁ এই তই চিন্তা কৰিব নালাগে তাৰপিছত আৰু আহিলে একো আহি চিধা বিৰাট সংস্কাৰ আৰু ভৰিত গৈছে তেতিয়া একো পোৱা নাই তাৰপিছত আৰু গালি দুটামান দিছে আৰু দেই তাত তোক পঢ়িব পঠাইছিলোঁ তহঁতি এনেকুৱা কৈছোঁ মোক কৈছোঁ মোক কৈছে তই খাওঁ নেকি মই নাখাওঁ তাৰপিছত আকৌ তাক সুধিছে তই খাওঁ নেকি মই নাখাওঁ ভাগৰ মালিকে খাই বুলি কৈছোঁ মই দেই তাৰপিছত উপায় নাই বাপেকেতো গম পালেই আৰু চব তাৰপিছত কৈছে পুতেকে কৈছে তই শনিবাৰ দিনা ঘৰলৈ যাবি তাক যি কৰিব লাগে মই কৰিম এইবাৰ বুধনি নহ'লে তই কিন্তু আহি কৰিব নাপাওঁ হ'ব দেউতা দুটাই মই ক'লোঁ এনেকৈ কৰি থাকোঁতে মোৰ মানে তাৰ বেগটোলৈ চকু গ'ল নহয় বাপেকৰ বেগটো চাইছোঁ কাটা নিমকি টিকেট এটা আছে তাৰপিছত দেখিছোঁ নাৰিকল লাডু দুটামান আছে মই ভাবি গ'লোঁ এইকেইটা আজি দেউতাকে নিদিব বাপেকে লাহেকৈ মই আহি কথা পাতি থাকোঁতে লাহেকৈ ছাইড কৰি থৈ দিলোঁ দেই তাৰপিছত আৰু এনেকৈ আৰু দুটামান কথা কৈ আৰু দেউতাকে বেগটো উঠালে আৰু চিধা ওলাই গুচি গ'ল তাৰপিছত দুইটা শিল পোৱা কপৰ নিচিনা এটা সেইফালে চকী এটা এইফালে বিচনাত আমি বহি ওপৰলৈ চাই আছোঁ আৰু তেনেকৈ বহুত দেৰি মনে থাকিলোঁ 5 মিনিটমান মনে থকাৰ পিছত লাহেকৈ সি মাত লগাইছে আমি কি কৰি আছিলোঁ বাৰু তাৰপিছত দুইটাই চুপ আকৌ 5 মিনিটৰ পিছত কওঁ মই কৈছোঁ তেতিয়া আমি বেয়া কাম কৰিছোঁ নেকি তেনেকৈ থাকিলে লাহেকৈ সিয়ে কৈছে নাই কিছুমানে কৰিলে ভাল কিছুমানে কৰিলে বেয়া ঠিক তেনেকুৱাতে মোৰ মনত খেলালে নহয় আজিতো দিনত কাম কৰি পাতি থোৱা আছিলে কথাটো বন্ধু ঠিকে আছে লাহেকৈ উঠি গ'ল আমি দুটা গিলাচ আনি ধুনীয়াকৈ বহালোঁ দুইটাই এজনী ভাবি গ'ল অলপ খা টেনশ্যন দূৰ হ'ব দুইটাই এঘোটা মাৰিলোঁ সি আকৌ লাহেকৈ পকেটৰ পৰা চিগাৰেটটো উলিয়ালে ফাৰ্ষ্টকৈ মাৰি এটা মোক জ্বলাই দিছিল বাৰু আৰু এটা সি নিজে দিছিল দুইটাই ওপৰলৈ আকৌ ধোৱা মাৰিলোঁ প্ৰথমতে ডাৱৰখিনি বনাই কিনে আকৌ ফুক মাৰিলোঁ দুইটাই দুটা হাতী বনালোঁ দুইটা মানে হাতী যুদ্ধ কৰিব লৈছে আৰু কাজিয়া কৰিব ঠিক সময়তে দুৱাত টক মাৰিছে নে কোন আহিলে এবাৰ সি গৈ দেখিছে দুৱাৰ খুলিছে বাপেক আকৌ ঘূৰি আহিলে নে দেখিলে আকৌ গ্লাছ আৰু হাতী ডাৱৰ লাঠি লৈ আহিলে ঘূৰাই